নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোকৰ সকলোৱে ভাল মোৰো ভাল আৰু আজি ভিডিঅ'টো একদম পাকঘৰৰ পৰা আৰম্ভ কৰি দিছো আৰু বৰ্তমান মই বনাই আছো পায়স খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন মই কিন্তু খাই খুব ভাল পাওঁ দেই আৰু আজি পায়স বনোৱা বিশেষ কাৰণটো হ'ল আজি মানুহজনৰ জন্মদিন আৰু তেওঁৰ জন্মদিন উপলক্ষে পায়স বনাইছো আৰু দিনটো আজি মিঠাই আৰম্ভ কৰো বুলি ভাবিছো আৰু এফালে মই থাপনা ঘৰটো ধুনীয়াকৈ সাফা চিকুণ কৰি ললো যিহেতু তেওঁ আজি জন্মদিন আৰু সেই জন্মদিনৰ বাবে পায়স অকণমান আগবঢ়াইছো আৰু এফালে চাকিয়ে গছি জ্বলাই সেৱা ধৰিছো বছৰটো যাতে তেওঁ ভালে কুশলে যায় তেওঁ দীৰ্ঘায়ু কামনা কৰি এফালে চাকি গছি জ্বলাই সেৱা ধৰিলো আৰু এয়া মানুহজনৰ কাৰণে উলিয়াই লৈছো তেওঁ খাই খুব ভাল পায় আৰু জন্মদিন বুলি ক'লে মিঠা পা আৰম্ভ কৰিছো আৰু দিনটো আজি আৰু এইফালে দেখিছেনে আমাৰ লৰা পৰীক্ষা শেষ হলত এফালে ধুনীয়াকৈ বহি আৰামছে ল্যাপটপ চাই আছে তাক ইয়াতে আনি দিলো আৰু এফালে মানুহ দেউতাকে খুৱাই দিছে অকণমান তাক আৰু এফালে মানুহজন আৰু মই বহি ললো আৰু আজি তেওঁ এই বিশেষ দিনটো আৰু বিশেষ কৰি তুলিবৰ বাবে মই ভাবিছো আজি সকলোবোৰ তেওঁ পছন্দৰ ৰান্ধু তেওঁ খাই ভাল পোৱা কেবিধমান বস্তু আজি ৰান্ধু বুলি ভাবিছো কিয়নো তেওঁ ক'লে যে কতো ওলাই নাযাও ঘৰতে বনোৱা বুলি আৰু এফালে তেওঁ কচু শাক খাই ভাল পায় হেতু কাৰণে কচু শাক বনাইছো মাছৰ মূৰ দি কেনে আৰু লগত বনাইছো মাছৰ পিটিকা সৰু মাছ মুৰা মাছ লৈছিলো আৰু মুৰা মাছৰ পাতত দি এটা পিটিকা এটা বনাও বুলি ভাবিছো তেওঁ পিটিকা খাই খুব ভাল পায় মানে হেতু কাৰণে এফালে কলপাতত সৰু মাছবিলাক ধুনীয়াকৈ বাছি মেলি এনেকে পাতত দি দিছো আৰু এফালে আনি থোৱা আছে ছাগলী মাংসটো মই বইল কৰিয়ে বনাম টেঙা দি দিম টেঙা নেমু চেপি এনেকে বইল কৰি বনাম আৰু এফালে কঁঠালগুটি পিটিকা তেওঁ একদম বহুত প্ৰিয় আৰু এফালে আছে ভাপত দিয়া মাছ বনাম কেৰাহীখনতে মই বনাম কলপাতত নিদু তেনেকে এফালে বগা সৰিয়হ আৰু কলা সৰিয়হ এনেকে পিচি থৈ দিছো আৰু এফালে চাওক মোৰ কচু শাকখিনি সিজি গল ধুনীয়াকৈ বেছি জোল নকৰো এনেদৰে ৰাখি থম আৰু এফালে চাওক মোৰ মাছখিনিও প্ৰায় সিজি হৈয়ে গ'ল আৰু এনেকৈ যে গৰমত খাই খুব ভাল লাগে মানে গৰমত মই এনেদৰে খাই খুব ভাল পাওঁ আৰু এই যে মাছৰ ৰেচিপিটো তেওঁ প্ৰিয় হয় পাতত দি বনোৱা নাই আৰু কেৰাহীত বনাই দিলেও সোৱাদটো একেটাই আহে খাবলৈ খুব ভাল হয় আৰু এফালে মাছৰ যে পিটিকা বনাইছিলো তাৰে চাওকচোন একদম মানে পুৰা সিজি গ'ল আৰু এনেকৈ পিটিকা বনালে মানে কলপাত খিলা যে এনেকৈ জ্বলি যায় ন খাবলৈ খুব ভাল হয় তাৰ গোন্ধটো খুব ভাল আহে এফালে মাছৰ তৰকাৰী হৈ গ'ল মোৰ আৰু এফালে ছাগলী মাংসখিনি মই বইল কৰি বনাইছো ইয়াত নেমু অলপ সৰকে চেপি দিছো এটো পুৰা বইল কৰি বনাইছো ৰেচিপিটো মই দিম বাৰু কেতিয়াবা আপোনালোকক খাবলৈ খুব ভাল লাগে গৰমত খাবলৈ খুব ভাল হয় আৰু এনেও গৰমত অইলি ফুডবিলাক বেছি খোৱা নহয় খাবলৈ মনো নাযায় আৰু ৰন্ধা বন্ধা কৰি হলত এফালে মানুহজন গধূলি সময়খিনিত অকণমান ওলাই গৈছিলে আৰু সেই সুবিধা লৈ মই বেলুন দুটামান ফুলাই ললো কিয়নো কেক এটা আনি থৈছিলো আৰু গধূলি টাইমত ভাবিছো তেওঁ কেকটো কাটিবলৈ দিম আৰু এফালে লৰাটো আৰু মই বেলুন ফুলোৱাত দুইটাই লাগি গলো মই ফুলাইছো হি বান্ধি দিছে এনেকে তাৰ পিছতে অলপ ডেকোৰেচন কৰি ললো এনেদৰে বেছি বৰ বিশেষ একো নাই কোৱা বেলুন দুটামান ফুলালো আৰু অলপ লাইটিঙৰ ব্যৱস্থা কৰি দিলো আৰু এফালে চাওকচোন কেনেকুৱা লাগিছে জনাব দেই আৰু এফালে কেন্ডেল দুডালমান লগাই দিম এনেকৈ গ্লাছৰ ভিতৰতে আৰু এফালে মই কেন্ডেল জ্বলাই ললো তেওঁ আহিবলৈ সময় হৈছে অহা পিছত কেকটো কাট কৰিব আৰু এফালে তেওঁ আহি পালেহি এফালে দেউতাকে কেক কাটিছে আৰু ল'ৰাটো ওচৰত বহি আছে আৰু মই ভিডিঅ' কৰি আছো এফালে
আৰু এয়া ল'ৰাটো আৰু মই মোৰ ফালৰ পৰা তেওঁলৈ সৰুকৈ এটা উপহাৰ আনিছিলোঁ এইফালে তেওঁ পচন্দ হৈছে বুলি কৈছে আপোনালোককো দেখুৱাই দিছোঁ মোৰ পচন্দটো এইফালে চাৰ্ট এটা আনিছিলোঁ তেওঁৰ কাৰণে আৰু কালাৰটো মোক খুব ভাল লাগিলে আৰু গৰমত কালাৰটো এনেকুৱা কালাৰবিলাক গৰমত ভাল লাগে আৰু ব্লু কালাৰটো এনেও মোৰ প্ৰিয় হয় আৰু তেওঁ ভাল লাগে আৰু আজি জন্মদিন বিশেষ থালিখন এয়া মই সজাই ল'লোঁ আপোনালোকৰ আগতো দেখুৱালোঁ কিনো বনালোঁ আজি এইফালে কচু শাক বনালোঁ লগত এয়া মাছ এফালে ছাগলী মাংস আৰু সবচে বেছি এফালে ভাল লগা বস্তুটো মানে কঁঠাল গুটি পিটিকা এইটো ছিজনত কঁঠালৰ ছিজনত প্ৰথমবাৰ কঁঠাল গুটি খাম আজি আৰু এইফালে মাছৰ পিটিকা লগত এইফালে দালি টেঙা মৰা পাত দি বনাইছোঁ দালিখিনি টেঙা দি বনাইছোঁ আৰু এইফালে লগত নেমু এপিচ আৰু জলকীয়া তো আজি জন্মদিন বিশেষ তেওঁৰ কাৰণে বনোৱা থালিখন মই এইখন এনেদৰে প্ৰস্তুত কৰিলোঁ আৰু আজি ভিডিঅ'টো চাই মই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কৰিব কমেণ্টছ কৰিব আৰু তেন্তে আজিলৈ বাই